एवरीवन आज आमार घर बार्षिक सत्यनारायण पूजा आछे सकलोए भिडिओ चोৱাৰ আগতে যিসকলে ভিডিও চাই গম পায় আমাৰ বাৰ্ষিককে নাৰায়ণ পূজা ভাগ কৰা হয় আৰু আজি সেই দিনটো আজি ভাদৰ 2 তাৰিখ আৰু লগতে ৰাখি পূৰ্ণিমা খুব এটা ভাল দিন আৰু আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা এয়া গুটে নাৰায়ণ পূজাৰ কাৰণে এইবোৰ ৰেডি কৰি ৰাখা হৈছে আৰু কি বস্তু আছে দেখাই আছো আৰু এইবিলাক সব পাচলি আদি কাটি থোৱা হৈছে একদম মেসি হৈ আছে দে এই জায়গাবিলাক এয়া সৰু আলু এনেকে তেনেকে এখিনি আৰু ইয়াতে আইতাই বহি পাচলি কাটি আছে পাচলি নাই কটা হেৰি কি কটা কাটি আছে আইতা ৰঙলা বাটি বাকলি এবিলাক কৰি আছে আৰু এবোৰ কিবা চাটনিও হ'ব দে এবিলাক আৰু পাকঘৰত কি আছে দেখাইছে এখন গুটে একদম জাবৰ আৰু দে আৰু এয়া পুৰা 5 লিটাৰৰ পায়ক বনাই থকা হৈছে যেহেতু আজি নাৰায়ণ পূজা ভাগত আমাৰ গুটে ফ্যামিলি খিনি ইনভাইট কৰা হৈছে এয়া 5 লিটাৰৰ পায়ক বনাই থোৱা আছে আৰু কি খুৱাম ভেজ মানে খানা দেখাম আপোনালোকক সকলো ইমান ভিডিও কৰি থকাটো পসিবল নহয় হেতু কাৰণে পনীৰ কঢ়াই পনীৰ খোৱাব হ'ব আৰু কিবা কিবি দেখাম বাৰু যিসকলে নতুনকৈ ভিডিওটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিলে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশনসমূহ পাই যাব আৰু এয়া আমাৰ পূজাৰী আহিলে পুৰা প্ৰিপাৰেচনত লাগি গৈছে পূজাৰ আৰু এয়া পূজাত বহিলে আৰু এপিনে পৰিচাৰকে ধুনিয়াকে ভোগ ৰেডি কৰি আছে নাৰায়ণ পূজাৰ মেইন হৈছে ভোগটো ঘোল হেয়া ধুনিয়াকে প্ৰিপেয়াৰ কৰি আছে এয়া দেখিছেনে আৰু এয়া সকলোৱে আহি পেলাই আশীৰ্বাদ লৈছে আৰু লগতে সকলোৰে হৈ আমি চাকি বন্তি জ্বলাবলৈ ওলাইছো আৰু এয়া ধুনিয়াকে ফুল আদি ৰেডি কৰিছে আৰু আমি চাকিবিলাক জ্বলাবলৈ লৈছো পূজা আদি হলে ঘৰখন ইমান বেছি ভাল লাগে পবিত্ৰ লাগে আৰু এয়া সকলোৰে বাবে হৈ আমি চাকি বন্তি জ্বলাইছো আৰু লগতে এতিয়া দেখাম আপোনালোকক ভোগখিনিও বনোৱা হৈ গৈছে এটা সাইড কৰি ৰাখি দিয়া হৈছে আৰু দেখিছেনে ফুলৰ একেবাৰে মাজত ৰাখি দিয়া হৈছে আৰু এপিনে পূজা চলি আছে সংকল্পিত নৈবেদ্য সম্পূৰ্ণ ওম প্ৰজাপতি দেৱতায় নানাবিধ ফল সহিতায় ঘৃতাপ্ত তুলসী যুগ্ম বাৰ্ষিক সংকল্পিত নৈবেদ্যায় পুষ্পং নম সং শ্ৰীমদ ভগৱত সত্যনাৰায়ণায় নম আসন অস্ত্ৰাইফট অস্ত্ৰবদ মধুবৰ্ক সম্পূৰ্ণ ওম চন্দ্ৰম দেৱতায় যথাদয় কিঞ্চিত ভাগংশ মধুবৰ্কায় নম সং শ্ৰীমদ ভগৱত সত্যনাৰায়ণায় নম অস্ত্ৰাইফট বস্ত্ৰ আভৰণ সম্পূৰ্ণ গান ওম বৃহস্পতি দেৱতা বস্ত্ৰ আভৰণায় নম সং শ্ৰীমদ ভগৱত আৰু লগতে ধুনাখিনিও ৰেডি কৰি দিলো আৰু আমাৰ নিজৰ মানুহখিনি আহিবলৈ লৈছে এয়া আইতা মাহতে মিলি সকলোৱে কথা পাতি আছে পূজা হৈ আছে যেহেতু সকলোৱে আহি পেলাই পূজাৰ যেতিয়া ভাঙিব আশীষ ল'ব ভগৱানৰ ওচৰত আৰু এয়া সকলো এটা বহি আছে আৰু এয়া দেখিছে ঢেৰ ধূপ আদি জ্বলোৱা হৈছে বহুতখিনি চাকি জ্বলোৱা হৈছে সকলোৱে আহি নিজৰ হৈও চাকি বন্তি জ্বলাই দিছে আৰু এয়া আমাৰ বৰ্তা খুৰাহত সকলো আহিলে আৰু এপিনে চাহ বিস্কিট তেনেদৰে দিয়া হৈছে আৰু ঘতে সনি ভক্তি ভাবে হৃদয়ক স্থাপিবা যতনে উদ্যসিতে কমনে ভাবিবা মাপ সঙ্গে লয়া ইষ্টমী জাক পাশালি প্রবন্ধে তবে আমার কথাঙ্গ বইলা হবে ভক্তিযুক্ত হইয়া দণ্ডবতে প্ৰণামিবা মোকই উদ্দেশ্যা আমাৰ প্ৰসাদ হবে বাতিয়া খাইব যাৰ যেই বাঞ্ছামনে সাধুকলে ৰত্নপুৰে আমাৰ গুৱাহাটী
বনি কুলত জন নাম লেখতি বাণিজ্য কৰিতে তোমাৰ নগৰে পুষ্পৰ বলিয়া বান্ধি ৰাখিলামে নকইলা বিচাৰ তুমি দাদ বছৰ সাধুৰ পদত লজ্জ বয়ান অলপতি না এনেকুৱা আৰু এখন আছে ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ ওম বিশ্বানি দেব সবি দুরিদন্না শুভ কান্দাত কান্দাত পরহন্তি পুরুষস্পরি দুর্গে পতনু সহস্রেণ সতেন পিছত মাৰিবটা বদ্ধ ওম যৎদ্ৰ পূজা শেষ হ'ল আৰু এয়া ঘোল ভোগখিনি আগবঢ়াই দিয়া হৈছে সকলোৰে মাজত লগতে ৰসগোল্লা আৰু এয়া পায়স এতিয়া ইয়াৰ পিছতে আমি দেও দুজনকে ভাত দিলোঁ সকলোকে ভাত খুৱাইছিলোঁ বাৰু এয়া আমাৰ ৰিলেটিভছখিনি ভাতত আছিলে দালি তাৰপিছতে মিক্স ভাজি তাৰপাছতে কঢ়াই পনীৰ সৰু আলু ভাজি চাটনি পাপৰ আচাৰ তেনেকৈ হৈছিলে খানা আৰু এয়া সকলোৱে খাই আছে আৰু আমিও লাহেকৈ খাম আৰু বহুত ধুনীয়াকৈ পূজাখন হৈ গ'ল সেইটোৱে মনটো বহুত ভাল লাগিছিল সকলোৱে আহিলে আৰু ভাল লাগিলে লাইক কৰিব